হেল্ল' এভৰিৱান, আজি আমাৰ দোকানখনৰ শুভাৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু এয়া বহুত বস্তু আনিছোঁ আৰু ইমান ভাল ভাল বস্তু যিবোৰ নেকি মোৰ বিক্ৰী কৰিবলৈ একেবাৰে মন নাই, নিজৰ গোটেইখিনি ল'বলৈ মন গৈছে। হেল্ল' এভৰিৱান, সকলোকে মই মোৰ বৰখা ব্লগছ এণ্ড মাষ্টি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এয়া কোনো দোকানৰ বাবে অনা বস্তু নহয়, এয়া হৈছে উপহাৰ আৰু এয়াও কিন্তু মোৰ বাবে নহয়, এয়া আমাৰ কণমানি মইনাজনীৰ উপহাৰ। সকলোৱে মৰমতে মইনালৈ কিবা কিবি উপহাৰ লৈ আহিছে, তাকেহে চাই আছিলোঁ। আৰু আজিৰ এই মুহূৰ্তখিনি আপোনালোক সকলোৰে আগত শ্বেয়াৰ কৰিলোঁ। লগতে মই আজিৰ এই মুহূৰ্তখিনি মই মোৰ ইউটিউব চেনেলত সাঁচি ৰাখিলোঁ। আপোনালোকে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব আৰু আমাৰ এই মইনাজনীক মৰম আৰু আশীৰ্বাদ দিব দেই। ইমান মৰম লগা মইনাজনী আশীৰ্বাদ দিছে মামাকক। আজি তাই প্ৰথমবাৰৰ বাবে এয়া ভাত খাইছে, অলপকৈ খুৱাই দিছে মামাকে। এইফালে আমি প্ৰসাদ দিবলৈ সকলোবিলাক ৰেডি কৰি ল'লোঁ আৰু আমি এতিয়া প্ৰসাদবিলাক বিলাই দিম। লগতে এইফালে চাটনিখিনি কিন্তু ভাতৰ সৈতেহে দিয়া হ'ব দেই। ওচৰতে আছিল বাবে দেখাই দিছোঁ আৰু। এয়া প্ৰসাদ দিবৰ বাবে সাজু কৰি লৈছোঁ সকলোখিনি। আমি এবাৰ দিবলৈ বন্ধু বান্ধৱীসকল, সকলোখিনি মুহূৰ্ত এনেকৈ ভিডিঅ' কৰাটো নহয়, কাৰণ বহুত কামৰ মাজত এনেকৈ ভিডিঅ' কৰি থাকিবতো নোৱাৰি। কামৰ মাজত ভিডিঅ' কৰি থাকিলে কামবোৰ ৰৈ যায়, সেয়েহে অলপ এনেকৈ যিখিনি পাৰিছোঁ কৰিছোঁ আৰু মইনাৰ সৈতে আজিৰ এই বিশেষ মুহূৰ্তখিনি সকলোৰে আগত এনেদৰে শ্বেয়াৰ কৰিছোঁ।